সুপ্ৰভাতখন গণ ল'ৰা ছোৱালীসকল, আজি মই তোমালোকক পঢ়াই শুনাবলৈ ওলাইছোঁ অসমীয়া কিতাপ নতুন পাঠমালা পঞ্চম শ্ৰেণীৰ কবিতা ভাইটিৰ মাষ্টৰী। এই কবিতাটোৰ পাঠ নম্বৰ হৈছে 15 আৰু পেজ নম্বৰ হৈছে 61। আৰু এতিয়া মই কবিতাটো আৰম্ভ কৰিম। ভাইটিৰ মাষ্টৰী। বাইদেউক মাষ্টৰে ঘৰতে পঢ়োৱা, ভাইটিয়ে চাই থাকি ওচৰৰ পৰা বুজি পালে ছাৰ হোৱা বৰ মজা দেখোঁ, নিজে পঢ়িবৰ নাই দৰকাৰ একো। যেই ছাৰ উঠি গ'ল বাইদেউৰ পঢ়া হলত, ভাইটিও খপ কৰে চকীত বহিল। বোলে ময়ে এইবাৰ বাইদেউ তোৰ ছাৰ, সোনকালে উলিয়া চিলাত পেঞ্চিল। হাঁহি হাঁহি বাইদেউ বাগৰি পৰিল, ভাইটিৰ এয়া আৰু কিনো গা উঠিল। ক'লে বোলে ভাইটি পঢ়াগৈ মাকে, মা যিয়ে একদম নেজানে এককে। ভাইটিয়ে ভাবি চালে চাতৰ পাব হ'লে, বাইদেৱে কোৱা কথা একেবাৰে ঠিক। মাৰ খালি ভাত খোৱা পঢ়া শুনা হোৱা, ধৰিব লাগিব আজি নেওতা পামুখী। তুৰন্তে ভাইটি গৈ পাকঘৰ ওলাল, কেঁচা খৰিত জুই তুলি মাকো লাল কাল। এতিয়া মই পঢ়িম পেজ নম্বৰ 62। কথাষাৰ কওঁতে দাবী এটা খালে, দেউতাৰকে পঢ়াগৈ যা ভালে ভালে। মনে মনে ভাইটিয়ে আগফালে বাট ল'লে, দেউতাকে মক্কেলৰ কথা পাতি আছিল। মক্কেলো যোৱা নাই, দেউতাকো উঠা নাই, ভাইটিৰ ৰৈ ৰৈ আমনি লাগিল। এনেতে দেখিলে এটা বলদ গৰুৱে চোতালত থিয় হৈ ভাইটিৰ ফালে চাই চাই ঘাঁহ খাই মূৰ দুপিয়াই মাতি আছে পঢ়িবলৈ মন হ'ব পায়। ভাইটিও আগবাঢ়ি গৰুৰ আগত বহি কিতাপৰ লওঁতে পাত লুটিয়াই, আৰু ইনো কি গৰু দেখিছানে তাক বাৰু, হাতৰ কিতাপখন পেলালে চবাই। আৰু ইয়াৰে কবিগৰাকীৰ নাম হৈছে তিলক হাজৰিকা। গতিকে তোমালোকে এই কবিতাটো বাৰে বাৰে পঢ়িবা আৰু ভালকৈ লিখি চাবা। মই আকৌ আগলৈ এনেকুৱা নতুন নতুন কবিতাবোৰ পঢ়াই শুনাম তোমালোকক। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আজিলৈ ৰাখিছোঁ হা, বাই।